ঐ পিটুকন পেটচলাহঁতৰ ঘৰত আলহী ছোৱালী এজনী আহিছে বুলি কৈছে, খবৰ পাইছ নাই? নাজানো নহয়, কেতিয়া আহিছে? তই নাজানো, কালি আহিছে। পুটুকনৰ এবাৰ কপাল ফুলিবলৈ গৈ আছে, ৰাগ চাবলৈ এজনী সেট হৈ যাব, টেনচনে নাই। হ'ব কিয় হয় সপোন চোৱা বন্ধ কৰ, বলা গৈ চিনাকি কৰো গৈ। বলা। কি যে গৰম পৰিছে, ফেন কুলাৰ একো নাই ন তহঁতৰ? সঁচাকে পাই বহুত গৰম পৰিছে, বিচনী একোনো নাই আকৌ। গৃহস্থ আছে নে? চহৰৰ আলহী ছোৱালী আহিছে বুলি শুনিছো, ক'ত? গুৱাহাটীৰ আলহী ছোৱালী আহিছে, ভিতৰলৈ আহক। ঐ পুটুকন, কি হ'ল? কি লাজ কৰিব লাগে? নিজৰে ঘৰ এইখন, গাঁৱৰে ডেকা নহয় নিচিনা লাজ কৰিছে যে। পুটুকন দা, লালকি দা, অকমান বহক দেই, তাইৰ লগত চিনাকি কৰি লওক। প্ৰিয়া, অকমান বহা দেই, মই চাহ বনাই আনোগে দেই। হ'ব। ঐ পেটচলা, কি লাল চাহ বনাবি নেকি? মই কিন্তু নেখাওঁ লাল চাহ বনালে, মোৰ কাৰণে নবনাবা। লাল চাহ খালে মোৰ এলাৰ্জি হয়, অকল কেপুচিনো কফিহে চুট কৰে মোক। হয় নেকি? কিন্তু আমাৰ গাঁৱত কেপুচিনো কফিটো পায় নে নাপায় সুধি চাব লাগিব দোকানকেইটাত। পালে বাৰু দোকানৰ পৰা আনিম। আমাৰ আকৌ কফি চফি নেখায় যে ঘৰত, অকল লাল চাহ খায় যে, সেইকাৰণে নাথাকে আকৌ। পেটচলা, কিন্তু আমাৰ কাৰণে কফি নানিলেও হ'ব দেই। যেনেকে তাকে সুধিছে। আলহী ছোৱালীজনী মুখখন খুচাই আছা যে, কিবা হ'ল নেকি? তহঁতি নাজানা নেকি কেনেকে বহিব লাগে ছোৱালীৰ লগত? চালা গাঁৱলীয়া চাপৰি। এইজনী কি আম্বানীৰ জীয়েক নেকি? মই কেনেকে বহিব লাগে সেইটো কমেণ্ট দিলে যে। গোন্ধাইছে, দূৰ হৈ যা। তুমি নিজে পেটৰ ভিতৰত গৈ লৈ পৰি আছা, গোন্ধাইছে বুলি ক'লা যে। শুনিছাচোন, তাই গোন্ধাইছে বুলি ক'লে যে। গোন্ধ পোৱা নাইচোন। ঐ ভণ্টি, তোমাৰ নিজৰ পেটত 2-3 কেজি লেতেৰা গৈ লৈ পৰি আছা, লোকক গোন্ধাইছে বুলি কিয় কৈছা? চালা গাঁৱলীয়া ভূত, কথাবোৰ একেই, মেনাৰলেছ। ঐ ভণ্টি, তুমি নহলে ক'ৰ পৰা আহিছা? মই গুৱাহাটীৰ জয়ানগৰৰ। কিন্তু তোমাক দেখাত গুৱাহাটীৰ ছোৱালী দৰে নালাগে, ধেপেচি নিচিনাহে লাগিছে। গোন্ধাইছে, কথাবোৰ ইয়ালৈ মুখ কৰি নকবা। গাঁও যেনেকুৱা মানুহ তেনেকুৱাই দেই। কি দোষ, ছোৱালীজনী আদানী আম্বানীৰ জীয়েক নেকি? আমাৰ বেকুলি গাঁওখন অথনিৰ পৰা টাট্টা মাৰি মাৰি কৈ আছে যে। ঐ ছোৱালী, তই বেছি গাঁৱলীয়া বুলি টাট্টা মাৰি আছ যে অথনিৰ পৰা। কথা ক'ব দিলে বেছি চল নাপাবি আকৌ। তহঁতৰ চহৰত লাইন পাতি পাতি শাকবোৰ যে কিনি থাকা, আমাৰ গাঁওবোৰ নাথাকিলে পাবি নেকি? নহলে পেট বান্ধি সুদাই ভাত খাব লাগিব। মেনাৰলেছ চালা, সিহঁতৰ লগত মুখ কৰি থকাই মোৰ ভুল। কথা কয়, গা পা নুধুৱে চাগে, ইমান গোন্ধাইছে। হ'ব দোষ, টাউন চহৰৰ মানুহখিনি এনে গাঁওবোৰক ঠাট্টা কৰে, কিন্তু গাঁৱৰ পৰা যে কিমান সুবিধা পাই আছে সিহঁতি নুবুজে। দোষ, কাণৰ ওচৰলৈ আছোন, কথা এটা কওঁ। শুনিছ, ছোৱালীজনী অকণমান ঘৰৰ পৰা বাহিৰ হ'ব দি লওঁ, তাৰপিছত আমাৰ বোলা ককাইদেউহঁতৰ ধমৰা কুকুৰটো দি পলাই হাবাতৰি খোৱাকৈ খেদিব দিম। এইটো একদম গুড আইডিয়া, এনেকে কৰিব দিম। তাইৰ ডাঙৰ ডাঙৰ কথাখিনি মোৰ মূৰত ধৰিলে চালা। কি যে বৰিং, ক'ৰ পৰা আহে দেই এইটো গাঁৱলীয়া ভূতকেইটা, চাপৰিকেইটা। এতিয়াহে অকণমান ঠাণ্ডা পাইছো, যিহে গেলা গৰম।